वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। মই বিশেষ এটা ভিডিঅ' লৈছোঁ ছুটিকৈ, যেহেতু তিনিটা ৰাশিৰ বিষয়ে মই আগতে কৈছিলোঁ বহুতখিনি ভাল বুলি। আৰু তিনিটা ৰাশি আছে, যেহেতু সেই তিনিটা ৰাশি কেতুৰ কাৰণে অত্যন্ত ভাল, 1.5 বছৰৰ কাৰণে অত্যন্ত শুভ ফল লাভ কৰিব। এই তিনিটা ৰাশি হৈছে মেষ ৰাশি, কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি। মেষ, কৰ্কট আৰু বৃশ্চিক এই তিনিটা ৰাশিৰ অত্যন্ত শুভ। মেষ ৰাশিৰ যিহেতু দ্বাদশত যদিও ৰাহু আছে, কিন্তু ষষ্ঠত কেতু আছে। তৃতীয়, ষষ্ঠ, একাদশত অত্যন্ত শুভ। কেতু ভাল ফল দিব, যিহেতু আপোনালোকৰ ষষ্ঠত থাকিলে ধনাগমন হয়, যদি শুভ গ্ৰহ এটা থাকে। স্বাস্থ্যত উন্নতি হয়, যিসকলৰ বেমাৰ আজাৰ যদি হৈ আছিলে। আৰু শনিৰ যিহেতু বক্ৰদৃষ্টিৰ কাৰণে মেষ ৰাশিৰ কিছু অশুভ চলি আছিলে, মূৰত দুখ পোৱা যুগ চলি আছিলে, মই আগৰ ভিডিঅ'ত কৈছিলোঁ। সেই যুগবিলাক নাশ হৈছে, যিহেতু শনিও বক্ৰীৰ পৰা এতিয়া বক্ৰীটো শেষ হৈছে আৰু শনিও ধুনীয়াকৈ চলি গৈছে এতিয়া। যিহেতু একাদশত শনি আছে, গতিকে একাদশত শনি থকাৰ কাৰণে অত্যন্ত শুভ ফল লাভ কৰিব, যিহেতু অশুভখিনি গুচি গৈছে মেষ ৰাশিৰ। আৰু বৰ্তমান কেতুৰ কাৰণে অত্যন্ত শুভ। ধন, ধান, গাড়ী ঘোঁৰা এইবিলাক হোৱা যুগ আছে, আৰু মাটি বাৰী যুগ আছে, যিটো মাটি বাৰীৰ ক্ষেত্ৰত অত্যন্ত শুভ। আৰু চাওঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ৰাহু যদিও অশুভ, তথাপিও কিন্তু কেতু কিন্তু শুভ। কৰ্কট, সিংহ, কন্যা তৃতীয়ত আছে কেতু। গতিকে তৃতীয় স্থানত যদি ৰাহু, কেতু, শনি এইবিলাক থাকে, তেতিয়াতো অত্যন্ত শুভ ফল লাভ কৰিব। যিসকলৰ ট্ৰেন্সফাৰ হোৱা নাই চাকৰি, তেওঁলোকে চাকৰি ট্ৰেন্সফাৰ যুগ আছে। আৰু যিসকলৰ টকা পইচাৰ ক্ষেত্ৰত অভাৱ হৈ আছিলে, তেওঁলোকৰ কিন্তু অভাৱ যুগটো কমি যাব। যিসকলৰ বেমাৰ আজাৰ এইবিলাক হৈ আছিলে, সেইবিলাকো ভাল হ'ব। যিসকলৰ পেটৰ বেমাৰ, পেটৰ অসুখ এইবিলাক হৈ আছিলে, এইবিলাক কিন্তু কমি যাব। আৰু মূৰৰ বিষ যদি কাৰোবাৰ আছিলে, এইটো কিন্তু কমি যাব। আৰু ছুগাৰ, যিসকলৰ ছুগাৰ আছিলে বা ছুগাৰ হৈ আছে, তেওঁলোকৰ কিন্তু ছুগাৰৰ কমি যোৱাৰ অলপ যোগ দেখা যায়। গতিকে কৰ্কট ৰাশিৰ কাৰণে অত্যন্ত শুভ বছৰ এই 1.5 বছৰ, বহুত ভাল। এতিয়া আপোনালোকৰ চাকৰি যুগ বা কৰ্মযুগ, প্ৰমোচন যুগো আছে। এতিয়া আমি চাওঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অত্যন্ত শুভ। বৃশ্চিক ৰাশিৰ অধিপতি যিহেতু মংগল, আৰু ৰাশিত চন্দ্ৰ থাকে কাৰণে চন্দ্ৰ কিছু অশুভ, যিহেতু নিচ হৈ থাকে। তথাপিও কিন্তু বৃশ্চিক ৰাশি বৰ্তমান ষষ্ঠত আছে ৰাহু। ষষ্ঠত ৰাহু থকাৰ কাৰণে, গতিকে ষষ্ঠত নহয়, ধুনীয়াকৈ ৰাহুৰ কাৰণে অত্যন্ত শুভ। আৰু কেতু আছে একাদশত। একাদশত কেতু থাকিলে অত্যন্ত শুভ ফল লাভ কৰিব, যিহেতু ইনকামৰ ঘৰত কেতু আছে। ইনকাম দিব কেতুই। কেতু যদিও তলৰখিনি বা অন্ধ বুলি কোৱা যায়, তথাপিও কিন্তু ইনকামৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল লাভ কৰিব। আৰু কৰ্মযোগো থাকিব। গতিকে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ অভাৱ যুগটো কমি যাব। যিটো অভাৱ যুগ যদিও অলপ আছিলে আগতে, এতিয়া কমি যাব। আৰু চাকৰিত প্ৰমোচন পোৱা যুগ আছে এই 1.5 বছৰৰ ভিতৰত, এতিয়া আপোনালোকৰ অত্যন্ত শুভ। যিসকলে ডিফেন্সত চাকৰি কৰে বা পুলিচ, আৰ্মি, SSB এইবিলাক, তেওঁলোকৰ কিন্তু প্ৰমোচনৰ যুগ হ'ব। গতিকে আপোনালোকৰ, আৰু যিসকল ট্ৰেন্সফাৰ হোৱা নাই, বহুত লাগি আছিলে, তেওঁলোকৰ কিন্তু ট্ৰেন্সফাৰ হোৱা যুগ আছে এই 1.5 বছৰৰ ভিতৰত। গতিকে ভাল ঠাইত ট্ৰেন্সফাৰ হ'ব অকণমান লাগিলে, গতিকে আপোনালোকৰ কাৰণে অত্যন্ত শুভ। গতিকে এই 1.5 বছৰৰ ভিতৰতে আপোনালোকে যি ইচ্ছা তাকে কৰিব পাৰিব। আৰু যান বাহন যুগ আছে, যিসকলে যান বাহনৰ কাৰণে ভাবি আছিলে বা লম কৰি, তেওঁলোকৰ কিন্তু যান বাহন যুগ আছে। ধন্যবাদ। যদি কিবা সুধিব লগা থাকে কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ কৈ দিম। ধন্যবাদ।